হেল্ল' মা মা মই আজি ছুটি লৈ ঘৰত গৈ আছোঁ মা। মোৰ গাটো বহুত বেয়া, এই কেইদিনৰ পৰাই গাটো ভাল নহয়। মই ছুটি লৈছোঁ মা। অ'কে মা। অ'কে। মা মা বাবা তুমি আহিলা? আহিলোঁ। বাবা তোমাৰ কি হৈছে? নাজানো মা, কেইদিনৰ পৰা গাটো খুব বেয়া। ভাবিলোঁ কেইদিনমান ছুটি লৈ ঘৰতে থাকোঁ আৰু তোমাৰ লগত থাকিলে মই নিশ্চয় ভাল পাম। ঠিক আছে বাবা, তুমি বহা, মই তোমাৰ কাৰণে খাবৰ যোগাৰ কৰিছো। হ'ব মা। বন্ধত আহিলি ভালে হ'ল। তোৰ মাকে বাৰে বাৰে তোৰ বিয়াখনৰ কথা কৈ আছে। মই ভাবিছো এই বন্ধতে তোৰ বিয়াখন পাতি লোৱা ভাল হ'ব। আহা দেউতা, অনবৰতে আপুনি বিয়া 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 কিয় কৈ থাকে? ছুটিত আহিছোহে মই মাত্ৰ, আৰু আছো নহয় কেইদিনমান মই। ছোৱালীজনী খুবেই ভাল ছোৱালী, তাইৰ স্বভাৱো খুব ভাল। তোৰ মা আৰু মই দুয়োজনে খুবেই পচন্দ কৰিছো। কথাটো অলপ বেছিকে কয়, মই জানো এটা সময়ত এডজাষ্ট হৈ যাব। অ'কে দেউতা, আপোনালোকৰ পচন্দৰ ছোৱালীজনী মই চামেই। May I come in? কাম ইন। আপোনাৰ পৰিচয়? কলেজৰ ৰেজিষ্টাৰত মোৰ নাম হ'ল উৰ্মিলা কাশ্যপ, আৰু মানুহে মাতে মোক উৰ্মি বুলি। আই চি। তোমাৰ মা দেউতাক মই আংকেল আন্টি বুলি মাতো, আৰু তোমাৰ কথা বহুত শুনিছো। তুমি সৰুতে এনেকুৱা আছিলা তেনেকুৱা আছিলা ইত্যাদি ইত্যাদি ইত্যাদি। তুমি আহা বুলি মই গম পালো, এইকাৰণে আজি ভাবিলো ফেচ টু ফেচ হৈ যাওঁ। এইখিনি হ'ল মোৰ পৰিচয়, এতিয়া তোমাৰখিনি কৈ যোৱা। মোৰখিনি কোৱাৰ আগতে তোমাক এটা কথা সুধিব পাৰিমনে? সোধা। তুমি এনেকৈ সদায় কথা পাতা না আজিয়ে পাতিছা? নহয় নহয়, সদায় মই এনেকে কথা পাতো। আই চি। বহিব চহিব নোকোৱা নেকি? বহিব নকলে নবহিবা চাগে? নাই নাই, নবহিম কেলে, বহিলোৱে। বাবা মা। বাবা উৰ্মি তোমাক কেনেকুৱা লাগিছে? মা, প্ৰথম কথাটো হ'ল মোৰ বহুত ভাগৰ লাগিছে। দ্বিতীয় কথাটো হ'ল উৰ্মিক মই আজিহে লগ পাইছোঁ। তৃতীয় কথাটো হ'ল আজি বহুত ৰাতি হৈছে, এইবিলাক কথা আমি কালিও পাতিব পাৰিম। গুড নাইট মা। এই ল'ৰাটো যে হৈছে আৰু। হৰি, বাহিৰৰ লাইটটো অফ কৰি দিয়া।
শান্তনু, তুমি মোক ক'ত লৈ আহিছা গোটেই ঠাইখন এৰি কেনে? উৰ্মি, ইয়াৰ ওচৰতে এটা চাৰ্চ থকা যেন লাগে। মই সপোনত হুবহু এই ঠাইখন দেখি থাকো। এই তুমি বিশ্বাস কৰা, ক'ত? ইয়াততো একোৱেই নাই। ইয়াত তোমাৰ ভুল হৈছে চাগে, বেলেগ ক'ৰবাত আহিছা। তুমি সপোনত বেলেগ ঠাইত দেখিছা। না না না, এইটো কেতিয়াও ভুল হ'ব নোৱাৰে। সপোনত মই প্ৰায় এইখন ঠাই দেখি থাকো। বিশ্বাস কৰা মোক, তুমি আহাচোন মোৰ লগত। মোক বিশ্বাস কৰা, ইয়াৰ ওচৰতে চাৰ্চ এটা থাকিব লাগে। এইখন হাবি, ইয়াত থকা চাৰ্চ মই প্ৰায় সপোনত দেখি থাকো। ক'ত? ইয়াত দেখোন একোৱেই নাই। শান্তনু, যদি কিবা ইয়াত আছিলে 100 বছৰমান আগতে আছিলে। এতিয়া দেখোন একোৱেই নাই। ব'লা না, মোৰ ভয় লাগিছে। ব'লা সোনকালে ব'লা। মোক বিশ্বাস কৰা, ইয়াৰ ওচৰতে চাৰ্চ এটা থাকিব লাগে। উৰ্মি, বিশ্বাস কৰা মোক, ইয়াত কিবা আছে। একোৱেই নাই ইয়াত, আহা। খুৰা, এই গাঁওখনৰ ওচৰে পাজৰে গীৰ্জাঘৰ এটা আছে, বহুদিন আগৰ পৰাই আছে। না তুমি চাকৰিয়াল, গুৱাহাটী। গুৱাহাটীৰ ফালৰ আমাৰ গাঁৱত আহিব। আৰু যদি পচন্দ কৰে তেন্তে তেওঁ হ'ব জীৱন লগৰী। শিখা,
ভাইটি মোক মাতিছে। অঁ তোমাকে মাতিছোঁ শুনাচোন। কি হ'ল দাদা? কি নাম তোমাৰ ভাইটি? জুন। বৰ ধুনীয়া নাম ভাইটি। তুমি এইখন গাঁৱতে থাকা? হয়, এইখন গাঁৱতে থাকো। জোন সোনকালে আহা, যাব লাগিব নহয়। জোন তোমাৰ লগত থকা সেই ছোৱালীজনী কোন হয়? শিখাবাৰ কথা কৈছে। জোন আহা আকৌ। তাই মোৰ বা হয়, মোক বহুত মৰম কৰে। বায়ে মাতিছে, খং উঠিব। যাওঁ দে দাদা। যোৱা। বাই বাই। বাই বাই। দাদা 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 এয়া পানী। দাদা তোমাৰ বহুত কষ্ট হৈছে ন? মই জানো দিয়ক, ময়ো কাম কৰিম দাদা, আৰু তোমাক বহুত সহায় কৰিম। এই পাগলী, তোৰ বাবে মোৰ একো কষ্ট নহয়। এই পৃথিৱীত তোৰ অবিহনে মোৰ কোন আছে কোৱা? যিদিনা তোক মই বিয়া দি উলিয়াই দিম, সিদিনাখন মই বৰ অকলশৰীয়া হৈ যাম ভণ্টি। মই বৰ অকলশৰীয়া হৈ যাম। দাদা তুমি তেনেকে নকবা। মই তোমাক এৰি কেতিয়াও নাযাওঁ নহয়, কেতিয়াও নাযাওঁ দাদা। দে আৰু চুৰ নকৰো, এৰি দিয়ক। আৰু চুৰ নকৰো। এই মুখিয়াৰ গাঁৱত চুৰ কৰি কোনেও হাৰি যাব নোৱাৰে। তোৰ ইমান সাহস, তই এই মুখিয়াৰ গাঁৱত চুৰ কৰিছ? তোক ইয়াক এইখন গাঁৱৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰা। ইয়াৰ মুখ যাতে এইখন গাঁৱত আৰু কেতিয়াও দেখা নাপাওঁ, বুজি পাইছা? ধৰ। দাদা এৰি দিয়ক, দাদা সোনকালে এৰি দিয়ক।
অঁ জোন, ভালে হ'ল তোমাক লগ পালোঁ মই। তোমাৰ কাৰণে মই চকলেট আনিছোঁ। থেংক ইউ দাদা। দাদা আপুনি মোৰ বাবে কিয় চকলেট আনিছে? তোমাক মোৰ বহুত ভাল লাগে আৰু এই চকলেটটো লোৱাৰ কাৰণে বেছি ভাল লাগিছে। জোন আহা, নেখেলিবা নেকি? অঁ গৈছো বা। দাদা আপোনাৰ ঘৰ ক'তনো? জোন, মোৰ ঘৰ গুৱাহাটী আৰু মই ইয়াতে চাকৰি কৰোঁ। অঁ আপুনি চহৰত থাকে দাদা? তাত তাত চাগে বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছে। মোৰ চহৰত যাবলৈ খুব মন যায় বা। তুমি মোৰ লগত যাবা জোন? অঁ যাম। তোমাক মই বহুত ডাঙৰ ডাঙৰ বিল্ডিং দেখুৱাই দিম। এতিয়া যাওঁ দে, বাৰ খং উঠিব। অঁ যোৱা জোন, বাই বাই। বাই বাই। মনত ৰাখিবা 12টাৰ ভিতৰত আৰু ডেলিভাৰী হ'ব লাগিব কিন্তু। হৈ যাব টেনশ্যন নাই। এই কাম চালু ৰাখ। ছাৰ এয়া চাওক। ঐ কোন তোমালোক? তই কোনবাই সুধিবলৈ? হেই, কিয় এনেকে এই গছবোৰ কাটি আছা? ঐ আজে বাজে কথা বাদ দে, কাম চালু ৰাখ। কাম চালু ৰাখ, আমাৰ মাল ডেলিভাৰী কৰিব লাগিব। হেই, চৰকাৰী অফিচাৰ হওঁ মই। গছ কটা বন্ধ কৰ। ধুলাই খাবলৈ মন আছে নেকি তোৰ? হা, ধুলাইতো দিনে ৰাতি খাইয়ে থাকো ৱাইফত। এইটোনো কি ডাঙৰ কথা? সোনকালে ইয়াৰ পৰা পলাই যা, আৰু নহলে জেল যাবলৈ প্ৰস্তুত হোৱা। চালা তোৰ চৰকাৰী অফিচাৰক কৈ দে আমি কোন আৰু কাৰ মানুহ। তহঁত কাৰ মানুহ সেইটো মোৰ শুনাৰ প্ৰয়োজনো নাই আৰু সময়ো নাই। নতুন আহিছে তো। তোমালোকে জানা এডাল গছ কাটিলে 100 গছ ৰুব লাগে। কিন্তু তোমালোকে গছ কাটি পৰিৱেশ ধ্বংস কৰি আছা। নিজৰ লগতে আমাকো মৃত্যুৰ মুখলৈ ঠেলি দিছা। বছ তোৰ এই লেকচাৰ শুনিবলৈ সময় নাই ৰেঞ্জাৰ। তই জানো আমি কাৰ মানুহ? আমি মুখিয়াৰ মানুহ। তোৰ দৰে চৰকাৰী অফিচাৰ আমাৰ চেপত ৰাখো। হেই, আঁতৰি যা। তোমালোকৰ জেপত সোমোৱা মানুহ মই নহওঁ। ঐ তহঁতে বৈছা কিয়? কাম চালু ৰাখ। তহঁতে বৈছা কিয়? খবৰদাৰ গছত হাত নিদিবি। খবৰদাৰ। মৰণ আহিছে।
ছাৰ নতুনকৈ আহিছে চাগে এওঁলোক আমাৰ মুখীয়াৰ মানুহ বহুত বেয়া মানুহ এওঁলোক টকা আছে বাবে বহুত অন্যায় কাম কৰি এওঁলোকে বাচি যায় পুলিচ কোৰ্ট কাছাৰী এওঁলোকৰ বাবে থেংকছ দাদা পিছে আপুনি মোক বচালে আপুনি ভয় নকৰে নেকি এওঁলোকক অন্যায় মই সহ্য কৰিব নোৱাৰো আৰু এই মুখীয়াৰ লগত মোৰো এটা পুৰণা হিচাপ আছে আপুনি কোৱাৰ্টাৰতে আছে চাগে মই এই কোৱাৰ্টাৰতে আছো অলপ সাৱধানে থাকিব আহোঁ থেংকছ দাদা মোৰ তো ইহঁতক শেষ কৰি দিবৰ মন আছিল কিন্তু কি ভয়াতুৰ নহয় ছাৰ হয়াতুৰ মই নহওঁ মানে ৱাইফৰ শপত আছেতো মাৰপিট নকৰিবলৈ কি ৰেঞ্জাৰৰ ইমান সাহস সি মুখীয়াৰ মানুহৰ গাত হাত দিছে সি বেটা হয়তো নাজানে এই মুখীয়াৰ লগত যুঁজ দিয়াৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে মুখিয়াল দেউতা আহক বহক মোৰ ফটো এখন ইয়াতে লগোৱা আছিল কোনে আঁতৰালে সেইখন মুখিয়াল দেউতাৰ ফটোখন কোনে আঁতৰালে ইয়াতে আছিলে কোনে আঁতৰালে নতুন ছাৰে আঁতৰালে এই নতুন অফিচাৰৰ লগতেই মোৰ চিনাকি হ'ব লগা আছে ক'ত আছে তেওঁ সোনকালে বলা ছাৰ আজি 12 বাজিব যেন পাইছো হেই বলা সোনকালে বলা ক'ত আছে তেওঁ মুখিয়া দেউতা ছাৰ এতিয়া ক'ত কাম কৰিম আজি এইটো ছেটত কৰিব লাগিব আৰু কাইলৈ সেইটো ছেটত কাৰণ ডিএফঅ ছাৰ অহাৰ আগতে কামখিনি শেষ কৰিব লাগিব ছাৰ কামটো আৰম্ভ কৰোঁগৈ এতিয়া আৰম্ভ কৰি দিয়া আৰু মনত ৰাখিবা কাইলৈ সেইখিনি শেষ কৰিব লাগিব মুখিয়াল দেউতা এয়ে আমাৰ নতুন অফিচাৰ দেউতা সেইদিনা মাৰিছিল আমাক তুমি হয়তো নাজানা ইয়াত যিজন অফিচাৰে আহে এইজন মুখিয়াৰ তাত এবাৰ হলেও দেখা কৰিবলৈ যায় দেউতা এওঁ এদিনা আপোনাক বেয়াকে গালি পাৰিছিল দেউতা ইয়াৰ উত্তৰ আজি দিবই লাগিব আপুনিয়ে মুখিয়া বহুত শুনিছো নামটো এইখন গাঁৱত কিন্তু মই সেই বেলেগ অফিচাৰবিলাকৰ দৰে নহওঁ আৰু মোৰ এই ফটোখন এওঁ আঁতৰাইছিল নেকি হয় মুখিয়াল দেউতা আপুনি শান্ত হওকচোন চৌধুৰী এওঁক অলপমান সকীয়াই দিয়ক ই হয়তো নাজানে ই কাৰ লগত কথা কৈছে আপুনি এই মুখিয়াল দেউতাৰ ওচৰত এবাৰ ক্ষমা বিচাৰক না ফটোখন তাৰ পৰা কিয় আঁতৰাই পেলাইছিলা কিয় সেইটো চৰকাৰী অফিচ আৰু তাত আপোনাৰ দৰে মুখীয়াৰ ফটো আনিবলৈ কোনো প্ৰয়োজন নাই চৌধুৰী এওঁ চাগে ইয়াত বেছি দিন থাকিব নাপাব যেন পাইছো আপুনি দেউতাৰ ওচৰত এবাৰ ক্ষমা বিচাৰক না শুনক ছাৰ মই একো ভুল কৰা নাই আৰু ইয়াৰ বাবে মই কাৰো ওচৰত ক্ষমা নিবিচাৰো আপুনি কথাটো বুজি নাপায় কিয় নাই মই ইয়াৰ ওচৰত ক্ষমা বিচাৰিব নোৱাৰো
বুৰ্বক নাজানে নাজানে মোৰ বিষয়ে নাজানে চৌধুৰী এওক কথাষাৰ আজিয়ে বুজাই দিব মই আহিলো নহ'লে কিন্তু আপোনাক কথাটো ইমান ধুনীয়াকে বুজাই দিলো মানুহজন সন্মুখত আছে তথাপি ইমান ধুনীয়াকে বুজাই দিলো আপুনি ইমান অৱহেলা কৰে কিয় আপুনি এবাৰ মাফ খুজিলে হ'ল আপুনি হয়তো নাজানে এইসকল লোক এইখন সমাজৰ কলংক আৰু ইয়াৰ বিষয়ে মই ভালদৰে শুনিছো বাকীখিনি ছাৰ আপোনাৰ মৰ্জি আপুনি যি কৰে তাকে কৰক মোৰ আৰু ক'বলগীয়া একো নাই মই এতিয়া আহিলো দেউতা অজয়ৰ চৰ্বি অকমান বেছি হৈছে যেন পাইছো তেওঁৰো অলপ চৰ্বি কমাই দিওঁ অজয় কোন অজয় দেউতা অজয়ক চিনি পোৱা নাই সেই যে গাঁৱৰ ৰামদাস বুঢ়াৰ ল'ৰা সি সেইদিনাখন সেই ৰেঞ্জাৰৰ লগ হৈ আমাক বহুত মাৰিছিল দেউতা তাৰো অলপ তেল কমাই দিব লাগে ঠিক আছে ক'ত পোৱা যাব তাক এতিয়া দেউতা তেওঁ এই জংঘলতে কাম কৰে জংঘলত ঠিক আছে ব'লা তাৰ চৰ্বি কিমান চাই লওঁ কি হ'ল মুখিয়াৰ চামচা ঐ তোৰ চৰ্বি দিনক দিনে বাঢ়ি গৈছে যেন পাইছো কমাই দিব লাগিব নেকি হা তোৰ সেই দেউতাক সুধি লবি তোৰ মাৰ লগত কি কৰিছিলো মই সুধি লবি মই চেক বিচাৰি আছো সেই প্ৰত্যুত্তৰ দিবলৈ তোৰ এজনী ভনী আছিল নহয় কিমান ডাঙৰ হ'ল মুখিয়া কিমান ডাঙৰ হ'ল ভনীজনী শেষবাৰৰ বাবে কৈছো মোৰ ভনীৰ গাত চকলি দিবি তই এবাৰ মাত্ৰ এবাৰ পঠাই দিবিচোন মোৰ তাত তোৰ ৰাজকালীন মই এদিনত শেষ কৰি দিম চলাই দিম মই ইয়াৰ এই মূৰটোৰ বিকৃতি ঘটিছে আজি আৰু ইয়াক একো কৈ লাভ নাই বল তোক মই শেষ কৰি দিম বাৰ্থডে দিয়া মোৰ যাব দিয়া মোক ৰবা না সুন্দৰী অলপ কথা পাতি লওঁ যাব দিয়া মোক অকণফালে নকৰিবা তুমি ইমান ডাঙৰ হৈ গলা
আমাৰ গাঁৱৰ ছোৱালী মই গমকে নাপালো। ৰঙা বুলিছো নহয়, ক'ত যোৱা? ঐ কোন তই? আমাৰ গাঁৱৰ ছোৱালীৰ ওপৰত চকু দিয়া তোৰ ইমান সাহস? মুখীয়া দেউতা ক্ষমা কৰি দিয়ক না, ভুল হৈ গ'ল। ভুল হৈ গ'ল? তোকে এতিয়াই এই মাটিত ইয়াতে পুতি থব পাৰো। যা আৰু যেন কেতিয়াও এই এলেকাত দেখা নাপাওঁ। যা। মুখীয়া দেউতা আৰু কেতিয়াও ভুল নহয়। আহিলো মুখীয়া দেউতা। যা। চাওঁ এইফালে আহাচোন। ধন্যবাদ মুখীয়া দেউতা, হ'ব। আপুনি মোক বচোৱাৰ বাবে। কি নাম তোমাৰ? শিখা। আজিকালি দিনকাল খুব বেয়া, আৰু তুমি দেখাত ইমান ধুনীয়া। তুমি অকলে অকলে কিয় এনেকে ঘূৰি ফুৰা? তুমি সোনকালে ঘৰলৈ যোৱা, বহুত দেৰি হৈ গ'ল। আৰু ভয় নকৰিবা, এই মুখীয়া থাকোঁতেই এইখন গাঁৱৰ কোনো মানুহৰে একো ভয় নাই। কোনো ক্ষতি এই মুখীয়াই হ'ব নিদিয়ে। যোৱা। আহিছো মুখীয়া দেউতা। কোন হয় এজনী? দেউতা ৰামদাস বুঢ়াৰ ছোৱালী, আপুনি অনুমতি দিয়ক না, এদিনতে আপোনাৰ তাত পঠিয়াই দিম। দেউতা উঠাই লৈ আহিম নেকি? নাপায় নহয়, নাপায়। মানুহে শুনিলে বেয়া কব নহয়। কি কপাল মোৰ, চালা মাকজনীকো ভাল লাগিছিল, এতিয়া ছোৱালীজনীকো ভাল লাগিল। কি কৰো কচোন, কি পুৰা কপালখন পালো। চকু দিবি ছোৱালীজনীৰ ওপৰত, যাতে কোনেও চকু দিব নোৱাৰে। আৰু যদি কোনোবাই চকু দিয়ে তেন্তে তাৰ চকু দুটা উলিয়াই আনি মাৰ বল খেলি, বুজি পাইছা? শুনকচোন, কওক। তোমাক সদায় দেখা পাওঁ আৰু মাতিবলৈও মন যায়, কিন্তু বেয়া পাব বুলি মই মাত লগা নাই। এটা কথা সুধিব পাৰিমনে, যদি বেয়া নাপায়? সোধক। তোমাৰ নাম? শিখা। আৰু আপোনাৰ নাম? মোৰ নাম দীপ চৌধুৰী। মিছলীয়া, মই শিখা বুলি কোৱাতে আপুনি দীপ বুলি কৈছে ন? জানো, মিলাইছে দিয়ক। মিলোৱা নাই, সঁচাই মোৰ নাম দীপ চৌধুৰী। গড প্ৰমিছ, মোৰ নাম দীপ চৌধুৰী। চৰি হা। ইটছ অ'কে। আহো দিয়ক। ৰ'বাচোন। অ'কে, যোৱা, কাইলৈ নিশ্চয় লগ পাম। কাইলৈ কিয় লগ পাব লাগে? ভাল লাগে, নাজানো তোমাক কিয় সদায় লগ পাব মন যায়। প্ৰথম দিনা চাইয়ে তোমাক বহুত ভাল লাগিছিল জানা। কি কৈছে আপুনি? সঁচাই, ইয়াত চাকৰি কৰিবলৈ আহি ভাবিছিলো থাকিব নোৱাৰিম, কিন্তু ইমান ভাল লাগি গ'ল ঠাইখন। এতিয়া কিন্তু
বহুত ভাল লাগিছে জানা এতিয়া কিন্তু ভাল লাগিছে মানে তোমাক কি আপোনাৰ ইমান সাহস লাহে লাহে মুখীয়া দেউতাই যদি গাঁৱৰ ছোৱালীক ভাল লগা বুলি শুনে আপোনাক কাটি টুকুৰা টুকুৰ কৰিব জানে গাঁৱৰ ছোৱালীক ভাল লগা বুলি শুনিলে আপোনাক জানো এৰি দিব সেইবোৰ লৈ মই ভ্ৰক্ষেপ নকৰোঁ মই এটা কথাই জানো মই তোমাক বহুত ভাল পাওঁ আৰু চিঞৰি চিঞৰি কম মই তোমাক বহুত ভাল পাওঁ বাছ বাছ আপুনি মুখীয়াক চিনি নাপায় তেওঁৰ কিমান শক্তি মই তোমাক বহুত ভাল পাওঁ আৰু মই কালি তোমাৰ বাবে চাহ বাগিচাৰ চাৰ্চত অপেক্ষা কৰিম আশা কৰোঁ তুমি 4 বজাত নিশ্চয় আহিবা না 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 মই আহিব নোৱাৰিম মই এটা কথাই জানো তুমি আহিবা কাৰণ দ্বীপ আৰু শিখাৰ মিলন যুগমীয়া এই দ্বীপ অবিহনে শিখা থাকিব নোৱাৰে পাগল কৰবাৰ শিখা কালি 4 বজাত নিশ্চয় লগ পাম শিখা কালি 4 বজাত মই আহিব নোৱাৰিম মই জানো তুমি আহিবা আৰু ইমান ডাঙৰ ডাঙৰ চকুৰে কি চাইছা তুমি বিশ্বাসে নহয় তুমিয়ে সেইজন মানে মইতো দ্বীপ দীপ না না তুমি চাকৰিয়াল গুৱাহাটী অঁ তাতেনো কি হ'ল এজন জ্যোতিষীয়ে মোক কৈছিলে জানা কি কৈছিলে জ্যোতিষীয়ে তোমাক কৈছিল গুৱাহাটীৰ ফালৰ কোনোবা চাকৰিয়াল আমাৰ গাঁৱত আহিব আৰু যদি মোক পচন্দ কৰে তেন্তে তেওঁই হ'ব মোৰ জীৱন লগৰী আচ্ছা তোমাৰ জ্যোতিষীজন ভাল মানুহ যেন পাওঁ মই আহিব খোজা নাছিলো কিন্তু আহিলো আহিছা যদি বহা থিয় কিয় হৈ আছা তেন্তে কি কৰিম লোৱা বহিলো ইমান দূৰত বহিলা যে তেন্তে কি কৰিম আহা কাষত আহি বহা লোৱা বহিলো আৰু অলপ কাষত আহা না আৰু অলপ কাষত ইমান কাষত আহিলে তুমি মোক চুবা না চুলেনো কি বেয়াটো হ'ব চোৱা সেইদিনাখন যে তুমি মোৰ হাতত ধৰিছিলা চোৱা কিমান ৰঙা হৈছে সেইদিনা ইমান জোৰকে ধৰিছিলা মোৰ কিন্তু এইবোৰ ভাল নালাগে কি ভাল নালাগে মোক নিৰঙা দাগ এখন হাতত ভাল নালাগে যদি সিখন হাততো বনাই দিওঁ নে কি কোৱা যোৱা অকৰা শিখা 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 মোৰ মনে কিনো ভাবে তোমাকে লৈ গোপনে তোমাকে লৈ মনে 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 মোৰ বিচাৰে হিয়াতে তোমাৰে মৰমৰে নদী হৈ বৈ যাবলে মোৰ মনে কিনো ভাবে তোমাকে লৈ গোপনে তোমাকে লৈ
টান আজি দুয়ো মিলি যাওঁ সকলো পাহৰি ৰৈ যাব আমাৰ প্ৰেম কথা যুগে যুগে বব প্ৰেমৰ মলয়া তুমি মাথো মোৰে হৈ ৰবা তোৰে দেহা তুমি মোৰ আশা তুমি মাথো মোৰে হৈ ৰবা তোৰে দেহা তুমি মোৰ আশা मेरे सपनों की रानी कब आएगी तू आए रुत मस्तानी कब आएगी तू बीती जाए जिंदगानी कब आएगी तू चलिया मेरे सपनों की रानी कब आएगी तू आए रुत मस्तानी कब आएगी तू बीती जाए जिंदगानी कब देवता! आएगी तू ओ मुखिया देवता! देवता! ओ देवता! देवता! ओ देवता! অ মুখিয়া मेरी सपनों की रानी অ দেউতা কি সপনকে ৰাণী অ দেউতা কিবা হোৱা নাই তো নাই একো হোৱা নাই কি সপনে কি ৰাণী থাক, কি স্বপ্ন কৰে নে হা কি স্বপ্ন কৰে নে যা ইয়াৰ পৰা হেই मेरे सपनों की रानी कब आएगी কি যে হৈছে মোৰো আৰু এই দিন দুপৰতে সপোনবোৰ দেখি আছো चलिया নমস্কাৰ মুখিয়া দেউতা অ কি হ'ল হা কথা এটা ক'বৰ কাৰণে আহিছো কথা কি কথা বহ হ'ব 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 নালাগে হ'ব কোৱা সোনকালে কোৱা দেউতা যোৱাকালি মানে মই হাবিত হয় নেকি ঠিক আছে ইয়াৰ ব্যৱস্থা মই কৰি আছো তুমি যোৱা এতিয়া নমস্কাৰ দেউতা আহিলো অ দাদা ঐ ঘৰত আছেনে অ দাদা আৰে বুলবুল দা অ আছে দেখোন আহক আহক অ এটা কথা হ'ল নহয় ভণ্টি ভণ্টি এই বহিবৰ কাৰণে কিবা এখন লৈ আহচোন বহক বুলবুল দা কি হ'লনো কওকচোন কম কম নিশ্চয় কম ক'বলৈয়ে আহিছো কওকচোন যোৱাকালি হাবিত কি তাই ইমান বদমাছ হৈছে ৰ'ব তাৰ ব্যৱস্থা মই কৰি আছো কথাটো ক'লো আপুনি চাব অ মই এতিয়া আহোঁ
কলৈ যোৱা ভণ্টি মইনো আৰু ক'ত যাওঁ দাদা যোনে অলপ বাহিৰত মাতি আছে তাতে যাওঁ খবৰদাৰ কলৈকো যাব নোৱাৰ ঘৰৰ ভিতৰত সোমা ভিতৰত যোৱা যোৱা এই ভণ্টি মই আৰু কিবা বাহিৰত গৈ আছো নেকি ঐ বন্দুকটো দেচোন চিকাৰ ইয়াত পাম যেন পাইছো এই ৰেঞ্জাৰ ছাৰ ইয়াত কাৰোবাৰ অপেক্ষা কৰি আছ নেকি একেটা কথাই যদি ময়ো আপোনাক সুধো আপুনি কাৰোবাক বিচাৰি আছে নেকি এইখন জংঘলত মই সদায় চিকাৰ কৰো বুজি পাইছা এই ৰেঞ্জাৰ বতৰ আজি খুব বেয়া হৈ আহিছে যেন পাইছো খুব ডাঙৰ ধুমুহা বতাহ আহিব যেন পাইছো সোনকালে ঘৰলৈ যাওক ধুমুহা বৰষুণ লৈ মই বিশেষ ভয় নকৰোঁ পিছে মই সাৱধান কৰা নাই বুলি কিন্তু পিছত ক'ব নোৱাৰিব কথাষাৰ খুব ভালকেই মনত ৰাখিব কিন্তু বুজি পাইছে এই ধৰ বলা দীপ কি হল কথা নাপাতিবা নেকি নাপাতো মই তোমাৰ লগত কথা তুমি জানা কালি তোমাৰ কাৰণে মই কিমান টাইম ৰখি আছিলো সৰি কিন্তু মোৰ কথাটো নুশুনিবা নেকি মই কি
প্ৰব্লেমত পৰিছিলোঁ। হ'ব দিয়া, বাহানা বনাব নালাগে। কালি মই আহিব ওলাইছিলোঁ, কিন্তু মই দাদাৰ কাৰণে আহিব পৰা নাই। মই চব বুজি পাওঁ। তুমি মোক পাহৰি থাকিব পাৰা, কিন্তু মই যে নোৱাৰো। দীপ, ময়ো তোমাক এৰি থাকিব নোৱাৰো, কিন্তু মোৰ অসুবিধা আছিল, যাৰ কাৰণে মই আহিব পৰা নাই। প্লিজ ক্ষমা কৰি দিয়া। দীপ, শুনা না দীপ। দীপ, তুমি মোৰ লগত কথা নাপাতা ন? যদি মই মৰি থাকো তুমি কি কৰিবা? শিখা, এইবিলাক কথা মুখত নানিবা। শিখা, কেতিয়াও মুখত নানিবা। মই তোমাক বহুত ভাল পাওঁ। তোমাৰ অবিহনে এইখন পৃথিৱীত মই থাকিব নোৱাৰিম। ময়ো নোৱাৰিম তোমাক এৰি থাকিব। I love you, শিখা। I love you. I love you too, Deep. I love you too. জনমে তুমি মোক সপোনে দি থাকে তুমি মোক, তোমাৰ বাবে আছে মৰম এই বুকু উপচি। জনমে জনমে তুমি মোৰে হৈ ৰবা, জনমে জনমে তুমি মোৰে হৈ ৰবা। জনমে জনমে তুমি মোৰ সপোনে দি থাকে তুমি মোৰ, তোমাৰ বাবে আছে মৰম এই বুকু উপচি। জনমে জনমে তুমি মোৰে হৈ ৰবা, জনমে জনমে তুমি মোৰে হৈ ৰবা। তোমাৰ কথা ভাবি উজাগৰে যায় ৰাতি, চকুলো আহে মোৰ দুচকু নিগৰি, নোৱাৰো থাকিব পাহৰি নগৰি। আহা তুমি লৈ যোৱা মোৰ মৰম আজি, জানানে তুমি মোৰ মাথো মোৰে হৈ ৰবা, জানানে তুমি মোৰ মাথো মোৰে হৈ ৰবা।
কাক লাগিছিল মুখীয়া দেউতাক লাগিছিল। ৰবা ৰবা মুখীয়া দেউতা আপোনাক কোনোবাই বিচাৰি আহিছে। কোন আহিছে? আপোনাক কোনোবাই লগ কৰিব আহিছে। ঐ ভৱানী, কোন আহিছে? মাতি দিয়া। আহা নমস্কাৰ মুখীয়া দেউতা। কি হ'ল? কোন তুমি? দেউতা মোক চিনি পোৱা নাই? মই সেই যে মোহন, গাঁৱৰে আপোনাৰ তাতে মাটিখিনি বন্ধত ৰাখিছিলোঁ, মাটিখিনি উলিয়াবলৈ আহিছোঁ। মোহন, মোৰ তাত মাটি বন্ধকত ৰাখিছিলা? নাই, মইতো তোমাক চিনি নাপাওঁ। কোন তুমি? ঐ এইবোৰ লৈ যোৱা এইবোৰ লৈ যোৱা। ঐ গতিয়াই উলিয়াই দিয়া ইয়াক। এই যা। দেউতা মই বহুত দুখীয়া মানুহ দেউতা, আপুনি এইবোৰ কি কৈছে? ঐ তই দুখীয়া, তাতে মোৰ কি হ'ল হা? তোৰ এই দুখ মই ল'ব লাগিব নেকি হা? এইবোৰ আপুনি কি কৈছে? অন্যায় নকৰিব দেউতা, মই বৰ দুখীয়া মানুহ দেউতা, অন্যায় নকৰিব দেউতা। তই মোৰ পৰা টকা মাটি বিক্ৰী কৰি লৈছিলি, কিহৰ কাৰণে ঘূৰাব আহিছা হা? যোৱা বুলিছো। মই আপোনাক শাস্তি দিম দেউতা। মই আহিলো, মই পুলিচৰ তাতে কমপ্লেইন কৰিম। বাহিৰ কৰি দিয়া। যোৱা বুলি কৈছো, যোৱা। ঐ যা, ই যাতে যাই ঘৰ নাপায়। যোৱা, বুজি পাইছা? যোৱা। সালা তই পুলিচত কমপ্লেইন কৰিবি? তই ইয়াৰ পৰা যাব পাৰিলেহে পুলিচত কমপ্লেইন কৰিবি। মোক ক্ষমা কৰি দিয়ক মুখীয়া দেউতা। উঠ। ঐ ইয়াক ফিনিছ কৰি দে।
দিয়ক মোক এৰি দিয়ক মোক যাব দিয়ক আহ! দেউতা এই লইয়া উঠাই লইয়া করহি হাতত পৰিছে এই যা খতম কৰি দে ইয়ক এই মোহন উঠা মোহন মোহন এই মোহন 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 এই মোহন মোহন উঠা মোহন মোহন এই মোহন 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 মোহন
এই ৰামদাসৰ ছোৱালী দেখোন এটা কাম কৰা তোমালোকে যোৱা ইয়াৰ লগত মই অলপ ৰোমাঞ্চ কৰি আহি আছো হা যোৱা যা যা আমাৰ মুখীয়া দেউতা ভালেই প্ৰেমত পৰিছে দেই দিয়া প্ৰেম কৰিব দিয়া বলা দেউতা আপুনি ইমান ধুনীয়া চেহেৰাটো লৈ ইমান কাম কিয় কৰিব লাগে হা এই চেহেৰাটো তোমাৰ নষ্ট হৈ যাব নহয় কি কৈছে আপুনি এইবোৰ ইমান কষ্ট তুমি ইমান কষ্ট কৰাৰটো এই মুখিয়াই সহ্য কৰিব নোৱাৰে চাও দেউতা মোক যাব দিয়ক এই ৰবা যাবা ৰবা ক'ত যোৱা হা অলপ 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 আমি কথা পাতি লওঁ হা চাও মোক এৰি দিয়ক দেউতা মোক এৰি দিয়ক কি হ'ব এই মুখিয়াৰ ভাল পোৱা কোনেও বুজি নাপায় সালা তুমি মোক কেতিয়াও পাহৰি নাযাবাতো চোৱা আমি কিন্তু বহুত দুখীয়া মানুহ নাযাওঁ তোমাক মই কেতিয়াও পাহৰি নাযাওঁ এইবাৰ মই ঘৰত গৈ পেলাই মা দেউতাক তোমাৰ কথা চব ক'ম আৰু অতি সোনকালে আমি বিয়াখন পাতি ল'ম তোমাক মই কেতিয়াও পাহৰি নাযাওঁ শিখা আজি তোমাক চুমা এটা খাবলৈ বৰ মন গৈছে তোমাক বহুত ধুনীয়া লাগিছে বহুত না পিছলৈ যদি তুমি মোক পাহৰি যোৱা তেনেহ'লে মই কেনেকৈ জীয়াই থাকিম মই তোমাক বহুত ভাল পাওঁ শিখা আমি বহুত দুখীয়া মানুহ তথাপিও এটা সন্মান আছে তুমি মোৰ লগত নেখেলিবাতো বহুত ভাল পাওঁ শিখা তোমাক মই বহুত ভাল পাওঁ শুনকচোন দাদা বাস বাস শুনক ছাৰ আমি বৰ দুখীয়া মানুহ আমাৰ জীৱনৰ লগত খেলা নকৰিব ছাৰ আপোনালোকে বহুত ধনী মানুহ আপোনালোকে ইয়াত আহিছে চাকৰি কৰিবলৈ যেতিয়া ইয়াৰ পৰা গুচি যাব তেতিয়া আমাক ক'ত মনত ৰাখিব কিয় মিছাতে জীৱনটোক লৈ খেলিছে শুনক দাদা মই অলপ বেলেগ মই সেই বেলেগ অফিচাৰবিলাকৰ দৰে নহয় দাদা মই সদায় মনত ৰাখিম আপোনালোকক মই আপোনাৰ প্ৰতি বহুত ভাল পাওঁ দাদা আৰু মই এইবাৰ গুৱাহাটীত গ'লে মা দেউতাৰ লগত সকলোখিনি কথা পাতিম আৰু অতি সোনকালে দাদা মই বিয়া ব্যৱস্থা কৰিম দাদা আপুনি মোক বিশ্বাস কৰক আৰু আপুনি কৰা উপকাৰৰ কথা
মই কেতিয়াও পাহৰি নাযাওঁ দাদা। চাওক ছাৰ, আমি দুখীয়া হ'লেও আমাৰ এটা সন্মান আছে ছাৰ। এই সন্মানখিনি ৰাখিবলৈ চেষ্টা কৰিব ছাৰ। মই আপোনাক কথা দিছোঁ দাদা, মই পাতিম বিয়া। बंधु जंगल में मंगल। কি হ'ল হা? এই ৰেঞ্জাৰ সাহেব, আপোনাৰ ৰাস্তা দি আপুনি যাওক, এৰি দিয়ক তাইক। যদি দম আছে তাইক লৈ যোৱা ইয়াৰ পৰা। Hey, hut! হ'ব, আজিৰ কাৰণে এৰি দে, চিন্তা নকৰিবা। বাঘৰ এই পাঞ্জাৰ পৰা কোনেও আজিলৈকে হাৰি যাব পৰা নাই, আৰু সিহঁতেও এদিন নহয় এদিন এই পাঞ্জাত আহি সোমাবই। একো চিন্তা কৰিব নালাগে, সিহঁতৰ ব্যৱস্থা মই কৰিম। মই বলা। তুমি সোনকালে আহিবা, তোমাক এৰি মই থাকিব নোৱাৰো। তুমি চিন্তা নকৰিবা, মই কালিয়ে আহিম। বাই বাই। মুখিয়াল দেউতা, মইতো নাপালো। নাপালি? মইতো কতো নাপালো। ক'ত যাব পাৰি? দেউতা হৌৱা চাওক, হৌৱা। প্ৰেম, ৰেঞ্জাৰটো আজি গুৱাহাটীলৈ গৈছে, এতিয়া কাৰ লগত প্ৰেম কৰিবি?
ব'লা আজি আমাৰ লগতে প্ৰেম লীলা কৰা উঠাই লৈ যায় ইয়াক ইয়াক উঠাই লৈ ইয়াক চালা তই কোন বে তোর প্রেম